নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগৰ ক্লাছবোৰত হিন্দী বিষয়টোৰ বিষয়ে আলোচনা কৰিছিলোঁ। তাত স্বৰমালা, ব্যঞ্জন বৰ্ণ, স্বৰৰ চিন, যাক হিন্দীত স্বৰ কা মাত্ৰা অথবা স্বৰৰ মাত্ৰাবোৰক একেলগে 12 অক্ষৰী বুলি কয়, সেইবোৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আৰু সেই আলোচনাত মই কৈছিলোঁ যে যেতিয়া ব্যঞ্জন বৰ্ণৰ লগত স্বৰবোৰ যোগ হয় তেতিয়া ব্যঞ্জন বৰ্ণৰ লগত স্বৰবোৰ নিজে নবহি ইয়াত চিহ্নবোৰহে বহে। বহাৰ পিছত কেনেকুৱা দেখা যায়, ইয়াৰ ৰূপবোৰ কেনেকুৱা হয়, উচ্চাৰণ কেনেকুৱা হয়, সেইবোৰ মই এতিয়া দেখাই দি আছোঁ। তোমালোকে মনোযোগেৰে চাবা। ক যোগ আ, কৰ লগত আ নবহি আৰ যিটো চিহ্ন বা মাত্ৰা এইটো হৈছে এতিয়া কা। ঠিক একেদৰে ক যোগ ই, হিন্দীত ইয়াক ছোটা ই বুলি কয়। ছোটা ইটো নিজে নবহি কি হৈছে, ইয়াৰ চিহ্নটো বহিছে, অৰ্থাৎ মাত্ৰা হিন্দীত যিটো কয় সেই মাত্ৰাটো বহিছে। আৰু ছোটা ইৰ যিটো মাত্ৰা সেইটো ব্যঞ্জন বৰ্ণটোৰ আগত বহিছে, বহি ইয়াৰ উচ্চাৰণ হৈছে কি। ক যোগ ই, যাক হিন্দীত বৰা ই বুলি কয়। কৰ লগত বৰা ইটো নিজে নবহি ইয়াৰ মাত্ৰাটো বহিছে বা চিনটো বহিছে আৰু ব্যঞ্জন বৰ্ণটোৰ পিছফালে বহিছে, ইয়াৰ উচ্চাৰণ হৈছে কি। ক যোগ উ, যাক হিন্দীত ছোটা উ বুলি কয়। তো কৰ লগত ছোটা উ যোগ হৈ কি হৈছে, ছোটা উৰ কৰ লগত ছোটা উৰ চিহ্নটো হৈ বহিছে বা মাত্ৰাটো বহিছে, ইয়াৰ উচ্চাৰণ হৈছে কু। আৰু ছোটা উৰ চিহ্নটো ক'ত বহিছে, ব্যঞ্জন বৰ্ণটোৰ তলত বহিছে। ক যোগ উ, যাক হিন্দীত বৰা উ বুলি কয়। সেই বৰা উটো কৰ লগত বহিছে, নিজে বহা নাই, তাৰ চিহ্নটো বহিছে, কিন্তু ব্যঞ্জন বৰ্ণটোৰ তলত বহিছে। এতিয়া এইটোৰ উচ্চাৰণ হৈছে উ। ইয়াৰ উচ্চাৰণটো অলপ দীঘলীয়া হ'ব, যিহেতু এইটো বৰা উ। একেদৰে ক যোগ ৰু, কৰ লগত ৰু নবহি ৰুৰ চিহ্নটো বহিছে আৰু ব্যঞ্জন বৰ্ণটোৰ তলত বহিছে, ইয়াৰ উচ্চাৰণ হ'ব ক্ৰি। কৰ লগত এ চিহ্নটো, এ বৰ্ণটো লগ নালাগি কি হৈছে, এ চিহ্নটোহে লগ লাগিছে আৰু ক বৰ্ণটোৰ ওপৰত ইয়াৰ চিহ্নটো বহিছে, ইয়াৰ উচ্চাৰণ হৈছে কে। ক যোগ এ, ক বৰ্ণটোৰ লগত এ যোগ হৈছে, কিন্তু ইয়াত আহি কি হৈছে, ক বৰ্ণটোৰ ওপৰত এ বৰ্ণটোৰ যিটো চিহ্ন সেই চিহ্নটোহে বহিছে বা মাত্ৰাটো বহিছে। কৰ লগত এ বৰ্ণটোৰ মাত্ৰা বহাৰ লগে লগে ইয়াৰ উচ্চাৰণ হৈছে কে। ঠিক একেদৰে ক যোগ ও, কৰ লগত ও বৰ্ণটো যোগ হৈছে, কিন্তু ইয়াত আহি কৰ লগত ও বৰ্ণটো নাই, ও বৰ্ণটোৰ কেৱল চিহ্ন বা মাত্ৰাটো যোগ হৈছে আৰু ইয়াৰ উচ্চাৰণ হৈছে ও। ক যোগ ঔ, কৰ লগত ঔ বৰ্ণটো যোগ হৈছে, কিন্তু ইয়াত আহি ক বৰ্ণটোৰ লগত অ বৰ্ণটো নাই, কেৱল অ বৰ্ণটোৰ চিহ্নটো বা মাত্ৰাটো বহিছে, লগে লগে ইয়াৰ উচ্চাৰণ হৈছে ক ও। ঠিক একেদৰে ক যোগ অং, ক বৰ্ণটোৰ লগত অং বৰ্ণটো যোগ হোৱা নাই, অং বৰ্ণৰ কেৱল যিটো চিহ্ন বা মাত্ৰাটো যোগ হৈছে আৰু সেই চিহ্নটো ক'ত যোগ হৈছে, ক বৰ্ণটোৰ ওপৰত বহিছে, লগে লগে ইয়াৰ উচ্চাৰণ হৈছে কং। এইটো শেষ বৰ্ণ ক, কৰ লগত 12 অক্ষৰীৰ শেষ চিহ্ন বা বৰ্ণটো হৈছে অহা। ক যোগ অহা, ক বৰ্ণটো ইয়াত আহি কি হৈছে, ক বৰ্ণটোৰ লগত অহা বৰ্ণটো কিন্তু বহা নাই, অহা বৰ্ণটোৰ যিটো কেৱল চিহ্ন সেই চিহ্নটো বহিছে আৰু ক'ত বহিছে, ক বৰ্ণটোৰ ওপৰত বা তলতো বহা নাই বা আগফালেও বহা নাই, এইটো বহিছে ক বৰ্ণটোৰ পিছফালে।
ইয়াৰ উচ্চাৰণ হ'ব কাটাহা কাটাহা এনেকৈ আমি এইবোৰ পঢ়িব লাগে মই এবাৰ পঢ়াই দিছো কা কি কি কু কু কি কে কে কো কও কাম কাহা হৈছে না তোমালোকে ঘৰত এইবোৰ চেষ্টা কৰিবা যিকোনো বানান আমি লিখিব গ'লে বা কিতাপখন পঢ়িব গ'লে এইবোৰ যেনেকৈ উচ্চাৰণ কৰিলোঁ সেই অনুসৰি পঢ়িব লাগিব আৰু উচ্চাৰণ কৰিব লাগিব ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব